নমস্কাৰ বন্ধুসকল পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল ফৰ আছামলৈ। বন্ধুসকল আপোনালোকৰ লৈ আহিছোঁ এক বিশেষ খবৰ। NRCৰ কাক লৈ আহিছে এই খবৰটো। বন্ধুসকল এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, তাৰ কাষতে থকা ঘণ্টিডালো টিপি দিব। বন্ধুসকল বলক তেনেতে আমি খবৰটোলৈ আৰম্ভ কৰোঁ। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ কৰিছে অভিনেত্ৰী বৰ্ষা ৰাণী বিষয়াই। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ কৰিছে বৰ্ষা ৰাণী বিষয়াই। ধৰ্মক লৈ বিজেপিয়ে ৰাজনীতি কৰিছে। ধৰ্মক লৈ বিজেপিয়ে ভোট বেংকৰ শক্তিশালী কৰাৰ চেষ্টা চলাইছে। বিজেপিয়ে সাম্প্ৰদায়িক ৰাজনীতি আশ্ৰয় লৈছে, কিন্তু অসমৰ মাটিত সেয়া সম্ভৱ নহ'ব। অসমৰ জনসাধাৰণে ভালকৈ বুজে সকলো। বিজেপিৰ এনে সাম্প্ৰদায়িক ৰাজনীতি উফৰাই পেলাব অসমৰ জনসাধাৰণে। লতাশিল খেলপথাৰত কা বিৰোধী আন্দোলনত এই মন্তব্য অভিনেত্ৰী বৰ্ষা ৰাণী বিষয়াৰ। অভিনেত্ৰীগৰাকী কয় যে প্ৰথমতে জাতিৰ ঊৰ্ধত একো হ'ব নোৱাৰে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে কাৰ জৰিয়তে ৫ লাখ অবৈধ বাংলাদেশী নাগৰিকত্ব লাভ কৰিব। ৫ লাখতকৈ এজনৰ লোক নাম সোমাব নোৱাৰে অসমত। কিন্তু অভিনেত্ৰী বৰ্ষাৰ স্পষ্ট মত, ৫ লাখ নহয়, অসম আৰু অসমীয়াক ভালপোৱা নাগৰিকে এজনো বিদেশীৰ বজা গ্ৰহণ নকৰে। দেওবাৰে লতাশিল খেলপথাৰত অনুষ্ঠিত নাৰীকণ্ঠ কাৰ্যসূচীত এই মন্তব্য অভিনেত্ৰী বৰ্ষা ৰাণী বিষয়াৰ। উল্লেখযোগ্য যে দেওবাৰত এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে শিক্ষাবিদ সমাজকৰ্মী ৰীণা গোহাঁই, বিশিষ্ট লেখিকা অপৰূপা পাটিঙ্গীয়া কলিতা, মনালিছা শইকীয়াকে প্ৰমুখ্যে কৰি বহুকেইগৰাকী শিল্পী সাহিত্যিক। নাগৰিকত্ব সংশোধনী আইনে অসমৰ বৃহৎ জনগাঁথনিৰ ক্ষতি কৰিব। নাগৰিকত্ব সংশোধনী আইনে নিষেধ কৰিব অসমীয়া ভাষা সংস্কৃতি। এই মন্তব্য বিশিষ্ট লেখিকা অপৰূপা পাটিঙ্গীয়া কলিতাৰ। বন্ধুসকল এইখিনি আছিল আপোনাৰ হিমন্ত বিশ্ব শৰ্মাক জনোৱা চেলেঞ্জটো। বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধুসকল চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এনেকুৱা নতুন আৰু NRC আৰু বেলেগ ইনফৰ্মেটিভ টাইপ ভিডিঅ' লৈ আপোনালোকৰ মাজত সদায় উপস্থিত থাকিম। তে বন্ধুসকল পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে। কাইলৈ নতুন এটা ভিডিঅ' নতুন এটা টপিক লৈ লগ পাম। থেংক ইউ, বাই।